আপোনাৰ মতেনো কি সেইটো কওক নাৰ্ভৰ প্ৰব্লেম নেপটিজিম মানে নাৰ্ভৰ প্ৰব্লেম কওক এতিয়া নহয় বুলি আপোনাৰ মূৰটো নেপটিজিম মানে স্বজন প্ৰীতি ও আপুনি সেইটো নেপটিজিমত গ'ল আৰু কোনটোত যাব লাগিছিল ও যে কংকনা ৰাণাৱত দেখোন যাওকচোন যাওক নেপটিজিমৰ অপাৰেশ্যন কৰে অ কমল অ বাইদেউ এই ইয়াত গাৰ্ডাৰ ফাইল এটা থৈ গৈছিল নেকি বাৰু মই নাজানো নহয় বাইদেউ তইনো কি জানা চাই দে না ক'ত থৈছে এই গাঁৱৰ ফোন এটা কৰি নুধে কিয় আপুনি ঠিক কৈছ গাৰ্ডা ক'ত আছেনো আপুনি হা কেকেদাৰ ঘৰত কিনো কৰি আছে শুনক না কথা এটা এইবাৰ নীলাচলেও চাগে কান্দিছে নীলাচলৰ বুকুত ভক্তৰ সমাৱেশ নহ'ল ছাৰ এৰা সামান্য এটা ভাইৰাছে কৌটিকলীয়া পৰম্পৰাক চেলেঞ্জ দি দিলে ছাৰ কম কথা নে হয় দিয়ক ছাৰ চীনক উৰাইহে দিব লাগে অৰ্থনৈতিক বোমা দি প্ৰত্যেকখন দেশৰ কৃষ্টি সংস্কৃতি সভ্যতাক ধূলিসাৎ কৰি দিলে মোৰ একদম সহ্য হোৱা নাই ছাৰ ল'ৰা এটা ধৰি আনছো কি ল'ৰা চুলাই এই চুলাই কথা কোৱা নাই ক'ৰ ল'ৰা কি কথা সুধিছে তাকেতো কৈছো চুলাই বেপাৰী ল'ৰা ধৰি আনছো কিয় চুলাইবোৰ থানাৰ ভিতৰত ভৰাইছ তেহে আকৌ 10-20 টকা সন্ধ্যালৈ খাব পাৰিবি হেই ফাল্টু কথা নকবি দে এই চুলাই বিক্ৰী কৰাৰ কাৰণেহে মই তাক ধৰি আনছো তই নিজে সদায় সন্ধ্যা সন্ধ্যা চুলাই খাই ফিটিং হৈ থাক খাটনিয়াৰ ছাৰ মিনিংলেছ কথাবিলাক কিয় কৈ থাকে যাওকচোন যাওঁ আকৌ পিছত নেমাতিব কিন্তু নেমাতো যাওক যদি মাতে মই মই যাওঁ ৰ নালাগে মই যাওঁ কি হৈছে দে কওক তোৰ নামটো কি ৰাজু জেণ্টলমেন তই জেণ্টলমেন হে নহয় তেনেহ'লে জেণ্টলমেনটো কিয় লগাইছ হে মই মানে সেই ৰাজু বনগীয়া জেণ্টলমেনখন বিৰাট ভাল পাওঁ তই বোলে চুলাই বেচ নহয় ছাৰ মিছা কথা আমাৰ এখন এই বড়ো পুলিচটোৱে ক'লে ছাৰ মই সেই ঠেলাত শাক চব্জিহে বিকো আজি সেই ছাৰ গৈছিল গম পালো দে বুজিলো হ'ব কি গম পালে নাই খেল বেলেগ হা তাৰ মানে সি চব্জিৰ মাজত চুলাই গেলেনবিলাক লুকুৱাই আনে হয় ছাৰ মই ধৰা পেলাই দিছো ছাৰ শেষ ডিপাৰ্টমেণ্টৰ বদনাম কৰি দিলে কোনে আমাৰ শুনে মই কি কৰিলো তই নাই কৰা ইয়াৰ অংক চাব ই সেই বেপাৰীটোৰ পৰা শাক পাচলি কিনিছে ই পুলিচৰ দম দেখুৱাই ফকতে শাক পাচলি ল'ব বিচাৰে